নমস্কাৰ আজি এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো সো ভন্টিয়ে বনালে এনেকে হৰিহৰ পাতল জোল গৰমত এনেকে খালে ভাল তো যিটো বেংগলী সকলে কাচন পৰা বুলি কয় তো আমিও বনাবলৈ চেষ্টা কৰিলো তো হৈছে না নাই যিখিনি আমাৰ বঙালী বন্ধু আছে আমাক কমেন্ট কৰিলে হল যে হয় এনেকে বনাই আমি জাস্ট চেষ্টা কৰিছো তাৰ কাৰণে এনেকে ভন্টিয়ে মাছখিনি ললে মাছখিনি লৈ নিমখ হালধি এনেকে সানি লব আৰু মাছখিনি ভাজি লব লগত দেখিছে ভিডিঅ'টোত যে আদা নহৰু অকমান থেতেলিয়াই লৈছে আৰু কেৰাহীটোত অকমান সৰিহ গৰমাই লৈ সেইখিনি পিছি লৈছে তো কেৰাহীটো অকমান গৰম হৈছে এতিয়া ইয়াতে যিখিনি মকলো সৰিহ দিব বুলি সৰিহখিনি পিছি লব সো 1 চামুচ 2 চামুচ সৰিহ দিলে তো হৈ গ'ল এতিয়া সৰিহখিনি এইখিনি কেৰাহীৰ পৰা নমাই লৈ পিছি লব তাৰ পিছত এনেকে পিচ পিচকে পটল কাটি ললে পটলখিনিত নিমখ আৰু অকমান হালধি দি পিচ পিচকে ভাজি লব এয়া পটলখিনি এনেকে ভাজি লব তো পটল ভাজি হৈ গ'ল আমাৰ এতিয়া সেইখিনি তেলতে যিখিনি মাছ আছিলে মাছখিনি ভাজি লব তো এয়া মাছ ভাজিখিনি আমাৰ হৈ গ'ল তো সেইখিনি তেলতে বাছি যোৱা তেলখিনিতে এতিয়া অকমান কলা জিৰা দিব এয়া কলা জিৰা আৰু ভাজি লোৱা মাছখিনি আকৌ সেই তেলখিনি তেতিয়া বহাই দিছে তো লগত এতিয়া আমাক যিমানখিনি পৰিমাণৰ পানী লাগিব পানী দি দিব একেলগে লগতে এয়া নিমখ আৰু যিমানখিনি পৰিমাণৰ হালধি লাগিব একেলগে দি দিব বেলেগ আৰু কৰিবলগীয়া ইয়াতে একোৱেই নাই তো আমাৰ বনোৱাখিনি যদি আপোনালোকে চাই ভাল পাইছে আমাক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো লগতে ফেসবুক আৰু ইনষ্টাগ্ৰামতো ফলো কৰিব
তো এয়া যিখিনি সৰিয়হখিনি পিচি লৈছিল সেইখিনি দি দিছে তো এতিয়া আৰু ইয়াতে কৰিবলগীয়া একোৱে নাই এইখিনি উতলিলেই আমাৰ জোলখন ৰেডি হৈ যাব সৰিয়হৰ পাতল জোল তো ইয়াতে আমি আদা নহৰু যদিও আপোনালোকক দেখাইছিলোঁ থেতেলোৱা এইটোৰ কাৰণে নহয় আমি কচু বনাইছিলোঁ সেইদিনাখন সেইটোৰ কাৰণে কৰিলোঁ তো ইয়াতেও ভিডিঅ'টো দেখুওৱা হৈছে তো আমি সেইটো আপোনালোকক শ্বেয়াৰ কৰিম তো এতিয়া জোলখন উতলিছে যিখিনি আমাৰ ভাজি থোৱা পটল আছিল পটলখিনি দি দিছে এতিয়া ইয়াতে তো এতিয়া জোলখন হ'বই আৰু পাতল জোল হয় গতিকে পাতল হিচাপে খাব লাগে তো আজিৰ আৰু ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিলোঁ অহা ভিডিঅ'ত আকৌ লগ পাম বাই বাই ধন্যবাদ